নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি হৈ যোৱা খেলখনৰ কিছু দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আজি আছিলে উপতকচুৱা বনাম আমলিঘাট কুঠুৰি। খেলখন বৰ ভাল লাগিল চাই। দুইটা টিমেই বহুত ভাল খেলিছে। ফাৰ্ষ্ট গ'ল আমলিঘাটে দিয়ে। অন্তিম পৰ্যায়ত উপতকচুৱাও গ'ল কৰে। তাৰপিছত খেলখন টাই-ব্ৰেকাৰ পদ্ধতিয়ে ৰেফাৰীয়ে সমাপ্ত কৰে। তাকে দেখালোঁ এয়া কিছু দৃশ্যাংশ। আপোনালোকে চাব, ভাল পাব। যি অলপ দৃশ্য দেখাইছোঁ চাই ভাল পাব। সকলোৱে চাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ফেচবুকত চাই আছোঁ, ফেচবুকটো ফ'ল' কৰি দিব। অহাকালিলৈ আকৌ দিম ভিডিঅ'। অহাকালি আছে ছটাপৰা বনাম নেলি। সকলো ফুটবল প্ৰেমী দৰ্শকক নিমন্ত্ৰণ জনোৱা হ'ল। চাবলৈ আহিব। চাওক, বহুত মানুহ আছে। খেল শেষ হোৱাৰ সময়ত সকলো ঘূৰাই হৈ গৈছে। ধন্যবাদ। আকৌ লগ পাম পুনৰ এটা ভিডিঅ' লৈ।